নমস্কাৰ, গুড মৰ্ণিং অসম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি এণ্ড ব্লগ উইথ গুণগুণ। যিহেতু আপোনালোকে যোৱাবাৰৰ ভিডিঅ'টোত দেখিছিলে যে মই টিলিঙা মন্দিৰ গৈছিলোঁ আৰু টিলিঙা মন্দিৰৰ মই ভিডিঅ'টো বহুত দীঘলীয়া হোৱাৰ বাবে আধাতে ৰখাই দিবলগীয়া হ'ল। চ' আজি সেই ভিডিঅ'টোৰ মই ছেকেণ্ড পাৰ্টটো ইয়াৰ পৰা আৰম্ভ কৰোঁ। বলক, এইখনেই হৈছে পদ্মিনী ৰিজৰ্ট। আহকচোন পদ্মিনী ৰিজৰ্টলৈ সোমাই যাওঁ। আজি পদ্মিনী ৰিজৰ্টত কিনো খাওঁ, কেনেকুৱা লাগিলে পৰিৱেশটো চাওঁচোন। এইখনেই হৈছে পদ্মিনী ৰিজৰ্ট। বহুত ধুনীয়া হয় আচলতে, গ্ৰীনেৰী এৰিয়া আৰু বতৰটো বহুত ধুনীয়া, বেছি ৰ'দো নাই। বিৰাট ধুনীয়া জেগা। এয়াই হৈছে পদ্মিনী ৰিজৰ্ট। এখন সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক আছে আৰু এইটোৱে হৈছে মেইন বিল্ডিংটো। আৰু ৰাইট চাইডে কিবা কিবি কাম কৰি আছে। এয়া কিবা এটা ট্ৰেডিশ্যনেল লুক আছে, বিৰাট ধুনীয়া হয়। সোমায়ে ট্ৰেডিশ্যনেল লুক এটা দেখা পাইছোঁ। আৰু এইটো হৈছে বাহিৰটো। আহকচোন আমি খাবলৈ সোমাই যাওঁ। এয়া হৈছে ইনডোৰটো, ইমান ধুনীয়াকৈ সজাইছে, বিৰাট ধুনীয়া লাগিছে। চিম্পল কিন্তু ধুনীয়া। এয়া কাঠেৰে কিবা ডেক'ৰেশ্যন এটা কৰিছে, মোৰ বিৰাট ভাল লাগিলে এইখন। খাবলৈ কেতিয়া দিব? আমি অৰ্ডাৰ কৰিছোঁ ফ্ৰাইড ৰাইচ আৰু চিকেন। খাম আমি। এয়া হৈছে পদ্মিনী ৰিজৰ্ট। এয়া চবেই খাই আছে কিন্তু আমাক কোনো দিয়া নাই। আমি ৰৈ আছোঁ ভোক কৰাগতে। এয়া আহি গ'ল আমাৰ খানা আৰু এতিয়া আমি খাম। আৰু এতিয়া মই প্লেটখন সজাই লওঁ। টান টান টান। এয়া হৈ গ'ল, ফটো ছেকশ্যনো হৈ গ'ল। মাৰিলোঁ মই ধুনীয়াকৈ ফটো। আৰু এয়া খানা আমি দুকুচি খাম দুটাই। আৰম্ভ কৰি দিওঁ খানাটো খাই। উপায় নাই, পৰি গ'ল। এয়া খানা হৈ গ'ল। এয়া মই লিপষ্টিকত আগবঢ়ালোঁ আৰু ফুটিলোঁ। এয়া যাওঁ, ওলাই যাওঁ। খানা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। পাৰ হৈ যাব পৰা নাই। পাৰ হ'লোঁ। বিৰাট ধুনীয়া লাগিলে মোৰ এই ভিতৰখন, কিন্তু ওপৰলৈ যাবলৈ মন আছিলে, কিনো আছে চাবলৈ।
কিন্তু যিহেতু আমাৰ ওচৰত টাইম নাই, অলৰেডি দেৰি হৈছে, সেইটো কাৰণে সোনকালে খাই বৈ সোনকালে ওলাই দিওঁ আমি। কুক ভাত এয়াই হৈছে আমাৰ পদ্মিনী ৰিজৰ্টৰ ভিউ। কি ধুনীয়া। বাই বাই। টেন টেন যাওঁ এতিয়া। তো আমি পদ্মিনী ৰিজৰ্টৰ পৰা ওলালোঁ। বিশেষ দেখাবলগীয়া একো নাছিলে, দেখাব পাৰিলোঁ হয় কিন্তু সময় নাছিলে কাৰণে এতিয়া দুলীয়াজান বেক হওঁ। তো ৰাস্তাটো ইমান ধুনীয়া আৰু বেলিটো ইমান ধুনীয়াকৈ পৰি আছে, বিৰাট ধুনীয়া লাগিছে। তো আজি দিনটো অন্ত ইমানতেই পৰিলে। তিনিচুকীয়া টিলিঙা মন্দিৰ আহিলোঁ, আপোনালোকক দেখালোঁ। পদ্মিনী ৰিজৰ্ট আহিলোঁ, আপোনালোকক দেখালোঁ। আৰু এতিয়া মই উভতি যাওঁ হোষ্টেললৈ। যিহেতু যেনেদৰে আহিছিলোঁ যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ পৰা দুলীয়াজানৰ পৰা তিনিচুকীয়া, আকৌ তিনিচুকীয়াৰ পৰা মই দুলীয়াজান যাম। দুলীয়াজানৰ পৰা মই বাছেৰে ইউনিভাৰ্চিটি যাম, সিমানেই। তো এয়া তিনিচুকীয়াতেই আমি আছোঁ, তিনিচুকীয়াৰ পৰাই ওলোৱা নাই যিহেতু সময় হৈ গৈছে, সন্ধিয়াও লাগু হৈছে। আৰু আকাশখন ইমান ধুনীয়া লাগিছে দেখিবলৈ, বিৰাট ধুনীয়া লাগিছে কালাৰটো। নাজানো, হোষ্টেলত চাগে গালিও খামগৈ, ৰাতি হৈ গৈছে পূৰা। কিন্তু আজিৰ দিনটো বহুত বেছি ভাল লাগিলে, মনটো ভাল লাগিলে। সেয়েহে আপোনালোকক কৈছোঁ, টিলিঙা মন্দিৰ নিশ্চয় আহিব। আৰু যিসকলে আহিছে সেইসকলে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। যিহেতু যোৱাবাৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যোৱাৰ কাৰণে অলপমান আছিলে, সেইকণ ৰাখি দিবলগীয়া হ'ল। আৰু ৰাখি মই আজি এইকণ আপলোড কৰিবলগীয়া হ'ল। আৰু আগলৈ নতুন ভিডিঅ' আহি আছে, কাইলৈ পৰহিলৈ নতুন ভিডিঅ' আহি আছে। এয়া হৈছে অইল কেম্পাছ। কি ধুনীয়া, এই ৰাস্তাটো বিৰাট ধুনীয়া, ৰাস্তাটো গৈ কি ধুনীয়া লাগে। আৰু যিহেতু মই দুলীয়াজান পালোহি বুলিয়ে ক'ব পাৰি। সি মোক নমাব, বাছত উঠাই দিব আৰু মই বাছেৰে ইউনিভাৰ্চিটি যাম। চ' মোৰ ফোনৰ চাৰ্জো শেষ হ'ব হৈছে। তো আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি জনাব নাপাহৰিব, কমেণ্ট কৰিব আপোনালোকে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আগলৈ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' গুড নাইট, বাই বাই, ভালে থাকক সকলো, কুশলে থাকক, ষ্টে ছেফ, বাই বাই।